নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, ৰেঙনি টিভিত সম্প্ৰচাৰিত সকলোৰে জনপ্ৰিয় ৰজা ৰাণী ধাৰাবাহিকত চন্দৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আচলতে কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, এই সকলোবোৰৰ বিষয়ে আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে ব'লকচোন বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চন্দৰ প্ৰকৃত নাম হৈছে দিব্য বৰা আৰু দিব্য বৰাৰ জন্ম হৈছিল 1991 চনৰ 3 আগষ্ট তাৰিখে। দিব্য বৰাৰ ঘৰ হৈছে গহপুৰত। বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীতে থাকে। তেওঁৰ হাইট আৰু ৱেইটৰ কথা ক'বলৈ গ'লে তেওঁৰ হাইট হৈছে 5.6 ইঞ্চ আৰু ৱেইট হৈছে 56 কেজি এপ্ৰক্স। বন্ধু বান্ধৱীসকল, দিব্য বৰাই বহুতো অসমীয়া গানত অভিনয় কৰিছে। তেওঁৰ প্ৰফেশ্যন হৈছে এক্টৰ। দিব্য বৰাৰ ৰিলেশ্যনশ্বিপৰ কথা ক'বলৈ গ'লে তেওঁ বৰ্তমান ছিংগল আছে। বন্ধু বান্ধৱীসকল, দিব্য বৰা অৰ্থাৎ ৰজা ৰাণী ধাৰাবাহিকত অভিনয় কৰা চন্দৰ অভিনয় চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। বন্ধু বান্ধৱীসকল, আপোনালোকক এটা কথা জনাব বিচাৰোঁ যে চন্দৰ যিখিনি তথ্য সংগ্ৰহ কৰিব পাৰিছোঁ সেইখিনিহে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।